পূজা পাঠবোৰ কেৱল মাত্ৰ যান্ত্ৰিক ক্ৰিয়াকলাপ নহয় যে পূজা কৰিব লাগে কাৰণেহে কৰিছোঁ এনেকুৱা কেতিয়াও হ'ব নালাগে। পূজা ভগৱানৰ লগত জড়িত হোৱাৰ তথা ভগৱানক অনুভৱ কৰাৰ এটা আহিলা হয়। পূজা কৰিলে জীৱনলৈ নতুন উৎসাহ আৰু চেতনা আহে। ঈশ্বৰৰ নাম ল'লে মনত এটা যেনেকুৱা ধৰণৰ অনুভূতি হয়, সেই অনুভূতিটো সেইজন ব্যক্তিয়ে বুজিব পাৰে যিয়ে সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে ঈশ্বৰৰ পূজা কৰে। কিন্তু ঈশ্বৰক পোৱা তথা ঈশ্বৰক অনুভৱ কৰাটো ইমান সহজ কাম নহয়। কেৱল পূজা কৰিলে ভগৱান সন্তুষ্ট নহয়। দেৱ পূজাৰ বহুত নিয়ম থাকে যিবোৰ পালন কৰাৰ প্ৰয়োজন হয়। তেতিয়াই আমি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰিম। শাস্ত্ৰতো পূজা সম্বন্ধীয় বহুত নিয়মৰ কথা উল্লেখ কৰা আছে, যিবোৰ নিয়ম কেৱল মহিলাসকলৰ বাবে বনোৱা হৈছে আৰু মহিলাসকলে সেই নিয়মবোৰ পালন কৰাটো প্ৰয়োজনীয়। আহক জানি লওঁ পূজা কৰাৰ সময়ত কোনবোৰ নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে আৰু দেহৰ এনেকুৱা কোনটো অংগ আছে যিটো অংগ পূজা কৰাৰ সময়ত মাটিত স্পৰ্শ হ'ব নালাগে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোতকৈ প্ৰথম কথাটো হ'ল পূজা কৰাৰ সময়ত মহিলাসকলে চাফ চিকুণ আৰু শোভনীয় বস্ত্ৰ পৰিধান কৰিব লাগে। সম্পূৰ্ণ ক'লা আৰু সম্পূৰ্ণ বগা কাপোৰ পূজা কৰাৰ সময়ত মহিলাসকলে পিন্ধিব নালাগে। ক'লা ৰং ধাৰ্মিক কাৰ্যবোৰত বৰ্জিত মানা হয়। বগা ৰঙৰ কাপোৰ মহিলাসকলৰ বৈধব্যৰ প্ৰতীক হয়। পূজা কৰাৰ সময়ত এই দুয়োটা ৰঙৰ কাপোৰ নিপিন্ধিব। চাফ চিকুণ আৰু শুদ্ধ কাপোৰ পিন্ধিলে বহুত ভাল হয়। মহিলাসকলে চুলি মেলি থকাটো শাস্ত্ৰ অনুসৰি অশুভ মানা হয়। চুলিত নিগেটিভ এনাৰ্জি থাকে আৰু মেলি থকা চুলিয়ে বেয়া শক্তি তথা বেয়া চিন্তাবোৰক আকৰ্ষিত কৰে। মহিলাসকলে পূজা কৰাৰ সময়ত চুলি বান্ধি ল'ব লাগে। ঠিক সেইদৰে পূজাত প্ৰসাদ আগবঢ়াই দিয়াৰ সময়ত তথা পূজাৰ সামগ্ৰীবোৰ দি থকাৰ সময়ত কাপোৰেৰে মূৰটো ঢাকি ল'ব লাগে। কাৰণ প্ৰসাদ নাইবা পূজা সামগ্ৰীত এডাল চুলি পৰিলে গোটেই প্ৰসাদ তথা পূজা সামগ্ৰীখিনি অশুদ্ধ হৈ যায়। শাস্ত্ৰত মহিলাসকলে কিছুমান দেৱৰ পূজা বহুত নীতি নিয়মৰ মাজত কৰিব লগা হয়। স্কন্দ পুৰাণ অনুসৰি মহিলাসকলে শালিগ্ৰাম আৰু শিৱলিংগ স্পৰ্শ কৰিব নালাগে। কিন্তু কিছু নীতি নিয়মৰ মাজত তেওঁলোকে এই পূজা কৰিব পাৰে। ঠিক সেইদৰে মহিলাসকলে শনিদেৱ আৰু হনুমানজীৰ পূজা স্পৰ্শ নকৰাকৈ দূৰৰ পৰা কৰিব লাগে। যিকোনো পূজা ধাৰ্মিক অনুষ্ঠান বিবাহিত মহিলাসকলে অকলে কৰিব নালাগে। লগতে যিকোনো তীৰ্থযাত্ৰাও অকলে কৰিব নালাগে। এইটো অশুভ মানা হয়। সদায় স্বামীৰ সৈতে পূজাত বহিব লাগে। সেইবাবে পূজা কৰাৰ সময়ত মহিলাসকলে স্বামীৰ সোঁফালে বহিব লাগে। মহিলাসকলে কেতিয়াও পূজাত নাৰিকল ভাঙিব নালাগে। শাস্ত্ৰত মহিলাসকলে নাৰিকল ভঙাটো অশুভ মানা হয়। গৰ্ভাৱস্থাত মহিলাসকলে পূজা কৰিব নে নকৰিব এইটো তেওঁলোকৰ মানসিক তথা শাৰীৰিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ গৰ্ভাৱস্থাত ব্ৰত কৰি থকাটো বৰ্জিত মানা হয়। কিন্তু এই সময়ত ধাৰ্মিক কিতাপ তথা গ্ৰন্থ অধ্যয়ন কৰিব লাগে। মহিলাসকলে ভগৱানক কেতিয়াও সাষ্টাংগ প্ৰণাম কৰিব নালাগে। সাষ্টাংগ প্ৰণাম কৰিলে দেহৰ 8টা অংগ মাটি স্পৰ্শ হয়, য'ত বুকু অৰ্থাৎ বক্ষস্থল আৰু পেট থাকে। পেট অৰ্থাৎ গৰ্ভৰ পৰা এটা জীৱৰ উৎপত্তি হয় আৰু বক্ষস্থলৰ পৰা সেই জীৱে পুষ্টি পায়। সেইবাবে এই দুটা অংগ মাটিত স্পৰ্শ হ'ব নালাগে। সেয়েহে মহিলাসকলে সাষ্টাংগ প্ৰণাম কৰিব নালাগে। এইখিনি আছিল মহিলাসকলে পূজাত কৰিব লগা নিয়ম। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ